আৰু আপোনালোকে হয়তো থাম্বনেল চাই গম পাইছে আজি আমি গৰখীয়া থানত আহিছোঁ জন্মাষ্টমী উপলক্ষে আৰু এতিয়া ৰাতিপুৱা বাজিছে 7টা আৰু ৰাতিপুৱা সকলোবোৰ মানুহে চাকি জ্বলাই আছে আমি আহি পালোঁ আৰু এতিয়া ৰাতিপুৱা বাজিছে 7টা আৰু সোনকালে আহিলোঁ যিহেতু ইয়াতে বহুত ভিৰ হয় সোনকালে আহিছোঁ আৰু যিহেতু মানে বহুত ভিৰ হয় তো বহুত গৰম দিছে ন সোনকালে পূজা কৰি আৰু সোনকালে যামগৈ আৰু যিহেতু আমি ইয়াৰ ওচৰৰ নহয় দূৰৰ হয় তো আপোনালোকে প্ৰথমৰ পৰা একেলগে চাই থাকিব দেই মানে ভৰিত হাত ধুই কিনে এতিয়া পূজা কৰি তাৰপিছত দেখুৱাইছোঁ আপোনালোকক দেই চাই থাকিব। পূজা দিলোঁ প্ৰথমতে মন্দিৰত পূজা দিলোঁ আৰু ইয়াৰ পিছত আমি গৈ আছোঁ গছত গামোচা বান্ধিবৰ কাৰণে আমি গামোচা লৈছোঁ আৰু ইপিনেদি গৈ আছোঁ গছৰ মানে গামোচা বান্ধিব। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল সেইটোৱে যে ইয়াতে আহিলে মানে সকলো ভক্তই ইয়াতে আহি কিনে গামোচা বান্ধে গছত আৰু মনৰ আশা পূৰ্ণ হয় বুলি আৰু ইয়াৰ ওচৰতে এটা আছে এটা পুখুৰী আৰু ইয়াত এইটো আপোনালোকে যদি মোৰ আগৰ ব্লগবোৰ চাইছে তেতিয়াহ'লে গম পাব মই আগৰবাৰো আহিছিলোঁ। এই গামোচাখন দেখিছেনে আপোনালোকে ইমান দীঘল এই খুৰাজনে যে দি আছে ৰাউণ্ড কৰি কিনে এই গছডালত ৰাউণ্ড কৰি কিনে দিব আৰু ইমান দীঘল হয় না এইখন 15খন গামোচা আছে ইয়াতে আৰু এইটো প্ৰত্যেক বছৰে এনেকৈ দিয়া হয়। আৰু এতিয়া চাওক এয়া গোঁসাই ঘৰৰ ওচৰৰ দৃশ্যটো চাওক ইমান ভিৰ হৈ গৈছে মানুহ নহয় অকণমান আগত যে দেখুৱাইছিলোঁ মানুহ নাছিলে অলপ পিছতে এঘণ্টা পিছতে বহুত মানুহ ভিৰ হৈ গ'ল আৰু এয়া হ'ল পুখুৰীটোৰ কাষত যে আছিলে গছডাল সেই তাতে চাওক ইমান ভিৰ আৰু এতিয়া বাজিছে 10টা আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। তো এইটো ছাইডৰ ৰাস্তা হয় সেয়া মন্দিৰ ইপিনে আছে আৰু এইটো বাহিৰৰ ছাইডৰ ৰাস্তা হয়। ইয়াতে যে অকণমান পিছত আকৌ ভিৰ হ'ব গম পাইছেনে দেখিছে ইমান ভিৰ আৰু অলপ পিছত যে ইয়াত মানে খোজ দিব জেগা নোহোৱা হৈ যাব। ভাবিছোঁ মই যে বহুত বেছি মানে ৰ'দ দিব সেইটো কাৰণে মানে ছাতিখন লৈ আহিলোঁ মানে পিছত গৈ কিনে পানীহে দিলে মানে বৰষুণ দিলে তো ছাতিখন মানে কামত আহিলে ভালকৈ। A few moments later. দেখিছেনে এতিয়া আকৌ ৰ'দ দিছে মানে ইমান অলপ আগতে বৰষুণ দিলে এতিয়া আকৌ ৰ'দ দিলে এতিয়া যাব ওলাইছোঁ আমি যিহেতু ৰাতিপুৱা আহিছোঁ এতিয়া ভিৰ হৈ আছে তাতে মন্দিৰৰ ভিতৰত থাকিব নোৱাৰি গৰমত আৰু এতিয়া বাজিছে 11টা আমি ঘৰলৈ যাই আছোঁ এতিয়া।